নমস্কাৰ বন্ধুসকল, মই এটা অট'মেটিক ইনকিউবেটৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। যদি ভিডিঅ'টি চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব। আহক অট'মেটিক প্ৰথমতে এনেধৰণে এটা বাকচ তৈয়াৰ কৰি ল'ব। কাঠৰ হওক বা প্লাইৰ হওক বা টিঙৰ হওক এটা বাকচ প্ৰস্তুত কৰি ল'ব। তাৰপিছত এতিয়া মই দেখাম কেনেধৰণে তাৰ টাইমাৰ, থাৰ্মোষ্টাৰ আৰু তাৰ সকলো ধৰণৰ প্লেটবিলাক কেনেকৈ তৈয়াৰ কৰিব লাগে, কেনেধৰণে ৱায়াৰিং কৰিব লাগে, কেনেধৰণে হিটাৰ বহাব লাগে, সকলোবিলাক মই আপোনালোকক দেখাম। এইটো হৈছে টাইমাৰ। এইটো টাইমাৰ চুইচ আৰু এটা প্ৰয়োজন হ'ব আমাৰ এটা থাৰ্মোষ্টাৰ। এইটো এটা থাৰ্মোষ্টাৰ ব্যৱহাৰ কৰিম। টাইমাৰ, থাৰ্মোষ্টাৰ আৰু আমাক চুইচৰ প্ৰয়োজন হ'ব। ৰিছেট, ষ্টাৰ্ট, পাৱাৰ, তিনিটা চুইচ প্ৰয়োজন হ'ব। তিনিটাৰে আপোনাৰ এটা অফ অন চুইচ মানে পাৱাৰ চুইচ, পাৱাৰ অফ অন কৰিবৰ কাৰণে, আৰু আপোনাৰ দুটা আপোনাক কলিং চুইচ দৰকাৰ হ'ব। এইটো কলিং চুইচ ষ্টাৰ্ট কৰিবৰ কাৰণে ওৱান টাচ চুইচ লাগে। সকলোবিলাক বস্তু মই উলিয়াই দিছোঁ, আনবক্সিং কৰি দিছোঁ। এইটো ফেন, ডিচি ফেন। প্ৰথমতে মই এইকেইটা বস্তু কেনেধৰণে ইনষ্টল কৰিব লাগে আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত